এটা সময় আছিল যেতিয়া অসমীয়া সংগীতত ভাল গীতৰ সৃষ্টি থমকি ৰৈছিল। কোনো ধৰণৰ নতুনত্ব নথকা সংগীত জগতখনত এগৰাকী কম বয়সীয়া যুৱকে ভুমুকি মাৰিছিল, যাৰ নাম আছিল জুবিন গাৰ্গ। যোৱা ৩০টা বছৰত হাজাৰ হাজাৰ গীত গোৱা জুবিন গাৰ্গে আজি ৫০ বছৰত ভৰি দিলে। পশ্চিমীয়া সংগীতৰ তালৰ লগত অসমীয়া থলুৱা লোকসংগীত কেনেধৰণে মিশ্ৰণ কৰিব লাগে জুবিন গাৰ্গতকৈ হয়তো আন কোনেও নাজানে। দৰাচলতে জুবিন গাৰ্গক কেৱল গায়ক বুলি বহুতে ভাবে যদিও তেওঁ এজন ভাল সংগীত পৰিচালকো। অসমৰ ফিল্মবিলাকত বা প্ৰাইভেট এলবামবিলাকত এই শিল্পীজনে যিটো ষ্টাইলৰ সংগীত প্ৰদান কৰিছে তাত এক ইউনিকনেছ আছে। যিদৰে A.R. ৰহমানে 1992 চনত ৰজা ফিল্মখনৰ জৰিয়তে এক নতুন ছাউণ্ডৰ সৃষ্টি কৰিছিল, ঠিক সেইদৰে জুবিন গাৰ্গেও অনামিকা এলবামখনৰ দ্বাৰা এক নতুন ধাৰাৰ মিউজিক অসমৰ সংগীত জগতত আৰম্ভ কৰিছিল। জুবিন গাৰ্গে যিখিনি প্ৰসিদ্ধ লাভ কৰিছে ইয়াতকৈ বেছি যশস্যা হয়তো তেওঁ মুম্বাইত থাকিলে পালে হয়, কিন্তু তেওঁ ভাল পায় নিজৰ জাতিক অসমীয়াক। সেইকাৰণে অসমতে বেছিভাগ সময় থাকি অসমীয়া সংগীত জগতখনক শক্তিশালী কৰি তুলিছে। আৰু এতিয়াতো সংগীতৰ বাদে চিনেমা নিৰ্মাণেৰে অসমীয়া চিনেমাক এক নতুন গতি প্ৰদান কৰা দেখা গৈছে। ফ্ৰেণ্ডছ, ৫০তম জন্মদিন উপলক্ষে সংগীতৰ সম্ৰাট জুবিন গাৰ্গক আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। লগতে তেওঁৰ কোনটো গীত আপোনালোকৰ প্ৰিয় কমেণ্ট ছেকশ্যনত জনাব।